নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ টিচাৰ্ছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমি ইউটিউবত ভিডিঅ'ত কেনেকৈ থাম্বনেইল লগাব সেয়া শিকিম। চিম্পলি মোবাইলত YT ষ্টুডিঅ' অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপুনি যোনটো ভিডিঅ'ত থাম্বনেইল লগাব বিচাৰে সেই ভিডিঅ'টোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ওপৰত কাঠ পেঞ্চিল নিচিনা ওলোৱাটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ কাঠ পেঞ্চিল নিচিনা ওলাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত কাষ্টম থাম্বনেইল বুলি আহিব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত গেলেৰীৰ পৰা আপোনালোকে নিজৰ থাম্বনেইল যোনটো ভিডিঅ'ত লগাব বিচাৰে বাছি ল'ব। বাছি পেলাই ওপৰত চিলেক্ট বটনটো আহিব, তাত ক্লিক কৰি দিব। চিলেক্ট বটনটো টিপাৰ পিছত ওপৰত ছেভ বুলি আহিব। ছেভ বটনটো টিপি দিয়াৰ লগে লগে ভিডিঅ'ত থাম্বনেইল লগাব বিচাৰিছিলে যোনটো, তাত থাম্বনেইল লাগি যাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব।